ফ্ৰেণ্ডসকল সঞ্জনা স্পেচিয়েল আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আমি পানীতোলা বৰনামঘৰলৈ ওলাইছোঁ এতিয়া যাবলৈ। ভাবিছিলোঁ 8টামান বজাতে যাম বুলি, কিন্তু বতৰটো ডাৱৰীয়া কৰি দিলে, চ' 9:30 হৈ গ'ল। এয়া মোৰ ল'ৰা হাজবেণ্ড দে হাই কৰি দিয়া বাই নামঘৰ যাম কৰি দিয়া তাত গৈ লগ পাম কৰি দিয়া। অঁ ঠিক আছে তেতিয়াহ'লে বাই কৰি দিয়া বাই কৰি দিয়া ঠিক আছে তেতিয়াহ'লে তাত গৈ লগ পাই আছোঁ। আজি নামঘৰত সকাম হ'ব, চ' আমি চাকি জ্বলোৱা নাই, ভকতসকলৰ পৰা দিলোঁ চাকি। আৰু এতিয়া আমি সেৱা চেৱা কৰি আজৰি এতিয়া যামগৈ আৰু বেছি টাইম নৰখোঁ, আৰু মানুহো বহুত ভিৰ ইয়াত। ঠিক আছে তেতিয়াহ'লে ৰাস্তাত গৈ গৈ লগ পাই আছোঁ। Santi আহিছে আমাৰ লগত, এয়া হাজবেণ্ড। হাই কৈ দিয়া।
নামঘৰৰ পৰা আহি তুমি কি খাবা? তুমি কি খাবা? তুমি কি খাবা নো? ৰুটি খাম বা ৰুটি খাম ৰুটি খাম দক্ষিণা দেশৰ বতাহেৰে সুষমা সুখৰ শৰীৰতে